মাহজোৰা কষ্টৰে অসমৰ শিপিনীয়ে বৈ উলিয়াই চেনেহৰ বিহুৱান কেইখন। সেইখন অসমীয়াৰ স্বাভিমান গামোচাকেই কৰা হল অপমান। যুৱতীৰ শৰীৰত যৌনগন্ধি ৰূপত অসমৰ গামোচা। অসমীয়া বুলিলেই আমাৰ প্ৰথম পৰিচয় হয় আমাৰ স্বাভিমান গামোচাখন। প্ৰত্যেক ঘৰ অসমীয়া, প্ৰত্যেকগৰাকী অসমবাসীয়ে সযতনে ৰাখে আয়ে বৈ দিয়া গামোচাখন। বহু কষ্টৰ মূৰত শিপিনীয়ে বৈ উলিয়াই চেনেহৰ গামোচা কেইখন, যিখন গামোচাই আমি সন্মান জনাওঁ আমাৰ জ্যেষ্ঠজনক, মৰম যাচো কনিষ্ঠজনক, উপহাৰ হিচাপে আগবঢ়াওঁ নিজৰ বন্ধু বান্ধৱীলৈ। কিন্তু সেইখন অসমীয়াৰ স্বাভিমান গামোচাকেই অপমান কৰা হৈছে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কেইখনমান বিশেষ ফটো। এগৰাকী যুৱতীৰ শৰীৰত বিকৃত ৰূপত দেখিবলৈ পোৱা গৈছে অসমীয়াৰ স্বাভিমান গামোচা কেইখন। যেন যৌনগন্ধি ৰূপত প্ৰদৰ্শন কৰিবলৈ ব্যৱহাৰ কৰা হ'ল আমাৰ স্বাভিমান গামোচাখন। ভালদৰে লক্ষ্য কৰক এইকেইখন ফটোলৈ। এগৰাকীৰ যুৱতীৰ শৰীৰত কি ধৰণে মেৰিয়াই লোৱা হৈছে আমাৰ স্বাভিমান গামোচা কেইখন। কেৱল গামোচাই নহয়, সফুৰাকো অপমান কৰা হৈছে এই পোচাকৰ জৰিয়তে। ভালদৰে লক্ষ্য কৰক এইখন ফটো। বাকী কেইখন ফটো যদি আপোনালোকে লক্ষ্য কৰে তেন্তে আপোনালোকে দেখিব কি ধৰণে গাত মেৰিয়াই লোৱা হৈছে আমাৰ স্বাভিমান গামোচাখন। সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ আছে এইকেইখন ফটো। সকলোৱে দাবী উত্থাপন কৰিছে যে অসমীয়াৰ স্বাভিমান গামোচাক অপমান কৰা এইগৰাকী যুৱতী এইযোৰ পোচাক ডিজাইন কৰা ডিজাইনাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে। বাৰে বাৰে অসমীয়াৰ স্বাভিমান গামোচাক অপমান কৰাটো সহ্য কৰিব নোৱাৰে কোনোগৰাকী অসমীয়াই। সকলোৰে দাবী এনে ৰূপ দিবলৈ চেষ্টা নকৰিব আমাৰ স্বাভিমান গামোচা কেইখনক। আমাৰ স্বাভিমান গামোচাক সদায় গামোচা হৈ থাকিবলৈ দিয়ক। ব্যুৰ' ৰিপৰ্ট, খাটাং সংবাদ। মাহজোৰা কষ্টৰে অসমৰ শিপিনীয়ে বৈ উলিয়াই চেনেহৰ বিহুৱান কেইখন। সেইখন অসমীয়াৰ স্বাভিমান গামোচাকেই কৰা হল অপমান। যুৱতীৰ শৰীৰত যৌনগন্ধি ৰূপত অসমৰ গামোচা। অসমীয়া বুলিলেই আমাৰ প্ৰথম পৰিচয় হয় আমাৰ স্বাভিমান গামোচাখন। প্ৰত্যেক ঘৰ অসমীয়া, প্ৰত্যেকগৰাকী অসমবাসীয়ে সযতনে ৰাখে আয়ে বৈ দিয়া গামোচাখন। বহু কষ্টৰ মূৰত শিপিনীয়ে বৈ উলিয়াই চেনেহৰ গামোচা কেইখন, যিখন গামোচাই আমি সন্মান জনাওঁ আমাৰ জ্যেষ্ঠজনক, মৰম যাচো কনিষ্ঠজনক, উপহাৰ হিচাপে আগবঢ়াওঁ নিজৰ বন্ধু বান্ধৱীলৈ। কিন্তু সেইখন অসমীয়াৰ স্বাভিমান গামোচাকেই অপমান কৰা হৈছে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কেইখনমান বিশেষ ফটো। এগৰাকী যুৱতীৰ শৰীৰত বিকৃত ৰূপত দেখিবলৈ পোৱা গৈছে অসমীয়াৰ স্বাভিমান গামোচা কেইখন। যেন যৌনগন্ধি ৰূপত প্ৰদৰ্শন কৰিবলৈ ব্যৱহাৰ কৰা হ'ল আমাৰ স্বাভিমান গামোচাখন। ভালদৰে লক্ষ্য কৰক এইকেইখন ফটোলৈ। এগৰাকীৰ যুৱতীৰ শৰীৰত কি ধৰণে মেৰিয়াই লোৱা হৈছে আমাৰ স্বাভিমান গামোচা কেইখন। কেৱল গামোচাই নহয়, সফুৰাকো অপমান কৰা হৈছে এই পোচাকৰ জৰিয়তে। ভালদৰে লক্ষ্য কৰক এইখন ফটো। বাকী কেইখন ফটো যদি আপোনালোকে লক্ষ্য কৰে তেন্তে আপোনালোকে দেখিব কি ধৰণে গাত মেৰিয়াই লোৱা হৈছে আমাৰ স্বাভিমান গামোচাখন। সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ আছে এইকেইখন ফটো। সকলোৱে দাবী উত্থাপন কৰিছে যে অসমীয়াৰ স্বাভিমান গামোচাক অপমান কৰা এইগৰাকী যুৱতী এইযোৰ পোচাক ডিজাইন কৰা ডিজাইনাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে। বাৰে বাৰে অসমীয়াৰ স্বাভিমান গামোচাক অপমান কৰাটো সহ্য কৰিব নোৱাৰে কোনোগৰাকী অসমীয়াই। সকলোৰে দাবী এনে ৰূপ দিবলৈ চেষ্টা নকৰিব আমাৰ স্বাভিমান গামোচা কেইখনক। আমাৰ স্বাভিমান গামোচাক সদায় গামোচা হৈ থাকিবলৈ দিয়ক। ব্যুৰ' ৰিপৰ্ট, খাটাং সংবাদ।